হাঁহ মাংস জুতি হাই হেল্ল' নমস্কাৰ আজি মানে অসমবাসী ৰাইজ মোৰ নতুন চেনেল হ'ল ৰাজীৱ ব্লগছ আপোনালোকে চাবলৈ নাপাৰিব বৰ্তমান ভিডিঅ' এতিয়া হাঁহ মাংস কেনেকৈ বনাই খোৱা জুতি ল'বলৈ ভিডিঅ'টো বনাইছোঁ অলপ হাঁহৰ জুতি লওঁ। হেল্ল' নমস্কাৰ আজি 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 হাঁহৰ মাংস যদি দেখাব লৈছোঁ আজি হাঁহ মাংস কাটিব এতিয়া আৰু ইয়াত চাওক হাঁহ আজি Rajib Gogoi. Akas. Namaskar sih Akas Gogoi. Ini Akas hoy. Sama ভাইটি da. Ini itu. Hamangko suruk কৰিব লৈছো খাব কাৰণে। ইয়া কেনে কাটি হৈ গ'ল। এইখিনি। পুৰা একদম মুখত দেখিলে একদম মুখত লোভা পানী পৰি যাব হাঁহ মাংস। যোগাৰ হৈ গ'ল এতিয়া হাঁহ মাংস বনাবলৈ কেৰাহী দি কেৰাহী তেল দিলে বৰ্তমান কেৰাহী তেল দিলে এইপিনে হাঁহ এইপিনে হ'ল আলু এইপিনে চব্জি হৈছে আৰু এইপিনে হাঁহৰ জুতি মাৰিব লাগে হাঁহৰ জুতি আজি চেওঁ কৰিলে আৰু হাঁহে চেওঁ কৰিলে হাঁহ মাংস আৰু আপোনালোকৰ চাগে লোভৰ পানীয়ে পৰিছে পায় দেখি এয়া চাওক হাঁহ মাংস এইয়া বৰ্তমান এতিয়া হাঁহ মাংস বনাই আছো এইপিনে হাঁহ মাংস চেওঁ কৰি গৈছেগৈ হাঁহ মাংস
আপোনালোকে তাৰমানে দৰৱ পাতি কৰিছেই চাগে আপোনালোকৰ আৰু হাঁহ মাংস দেখি অকণমান ঢাকি থওঁ সিজক অলপ তাৰপিছত দিব লাগিব আলু ঠিক আছে এতিয়া বৰ্তমান আলু দি দিলোঁ আপোনালোকে চাওক হাঁহৰ জুতি ল'বলৈ এই গ'ল হাঁহ আৰু ভাতখিনি খুন্দা খুন্দা বাৰু হাঁহখিনিৰ লগতে খাব লাগিব আৰু হাঁহৰ লগত খাব লাগে টেষ্টি টেষ্টি বলক হাঁহৰ জুতি মাৰিব আজি হাঁহৰ জুতি চেনেলটি লাইক কৰিবলৈ লাইক ছাবস্ক্ৰাইব আৰু কমেণ্ট কৰিব যাতে মই আৰু আগলৈ ভিডিঅ' বনাবলৈ উৎসাহ পাওঁ